হাই গাইজ, আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হৈছোঁ। আজি আমি কি ৰ'দ ঐ, এয়া আমি গৈ আছোঁ দেই। যি ৰাস্তা আমাৰ পলি ৰুব মানে আজি দিবিবা আৰু পলি সক্ষম অনুযায়ী সামৰ্থ্য অনুযায়ী ইমান স্পীডত যাই পেলাই ষ্টাৰ্ট কৰ আহি পেলাই জিৰাবি কি হ'ব। এইখিনি আহোঁতে এটাৰ ভাগৰ লাগিলে বাপৰে। বাপৰে কি ৰ'দ আজি, কি ৰুম, এনে আমি এক্সপাৰ্ট। পলি কিবাকে আহি পাই আছো, লাহে লাহে পাম আৰু পথাৰখন। ৰ'দ চেণ্ডেল আলু দেই কিবাকে ৰোৱা হৈছে পুৰা ন। এটা ডবলহে আছে আমাৰ আজি, কঠীয়া দিয়া ডবলটো। এইখিনি আমি পালোৱে আৰু বেছি টাইম নাই, ৰোৱা ষ্টাৰ্ট কৰিম। কোনে কিমান ৰুৱে আজি চাই যাম, সাক্ষী থাকিব মোবাইল। পকা ধানৰ নহয়, কেঁচা ধানৰ নহয়, ৰোৱা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। কিমান ডাঙৰ, ৰোৱাহে কথা আৰু ৰোৱাহে কথা আৰু। মই অলপ বহি ল'ম, প্ৰাৰ্থনা এটা গাই ল। এটাই ষ্টাৰ্ট কৰিব, পুৰা ফাষ্ট মানুহে ৰুই পুৰা শেষ কৰি দিব। ফাষ্ট ৰোৱনী, ঘৰৰ ফাষ্ট ৰোৱনী এজনী। 1 2 3। এইফালে সূৰ্যটো এইফালে সেইফালে আছে ন, এইফালে হওক, পাছফালে হওক। অঁ মানে সেয়া ৰ'দ পৰি আছে ন। ছেকেণ্ড ৰোৱনী। স্বপ্ন নাই, কি ধুনীয়া লাগিছে বাপৰে, এনেই ধুনীয়া বাবা। আমাৰ থাৰ্ড ৰোৱনী, গিনিছ বুক ৰেকৰ্ড কৰিব আহিছে আজি। তহঁতৰ হৈয়ে যাব দে, মই নৰুলে হ'ব। আমি কেইজনী ওচৰলৈ যাবলৈ চেষ্টা কৰি আছো। ইমান ফাষ্ট কিমান হয় নেকি? কেইডাল কেইডাল বা বেলেগ ৰৈছে। মিনিটত এডাল। মই আজি নুৰো, মই আজি চাম। এনেও নাজানো। 1 2 3।
এইফালে এজনী, এইফালে মাহী আমাৰ পূৰা ৰৈ আছে দেই। এই শেষে হ'ব আৰু বেছি আগৰ পৰা